ৰাজ্যজুৰি পথ নিৰ্মাণৰ নামত চলিছে ভয়ংকৰ কেলেংকাৰী গড়কাপ্তানি বিভাগৰ পুঁজি লুণ্ঠন কৰি দপদপনি ঠিকাদাৰৰ গহপুৰত বখলে এৰাইছে কোটিটকীয়া পথ গোলকগঞ্জত পথ নিৰ্মাণৰ নামত বিধায়কৰ ঘনিষ্ঠই চলাইছে লুণ্ঠন ৰাইজে আধাতে বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম গড়কাপ্তানি বিভাগ নে পুঁজি লুণ্ঠনৰ বিভাগ কোটি কোটি টকীয়া পথ নিৰ্মাণৰ নামত ৰাজ্যজুৰি ভয়ানক কেলেংকাৰী এয়া আছিল এদিন পূৰ্বৰ ঢকুৱাখনৰ দৃশ্য কিদৰে পথ নিৰ্মাণৰ নামত ঢকুৱাখনত একাংশ পিডব্লিউডিৰ ঠিকাদাৰ আৰু অভিযন্তাই মহালুণ্ঠন চলাইছিল সেয়া আপোনালোকে দেখিলে আজি দেখুৱাম দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত হোৱা গহপুৰত কিদৰে গড়কাপ্তানি বিভাগৰ লুণ্ঠনকাৰী ঠিকাদাৰ বাবুৱে লুটিপুটি খাইছে পথ নিৰ্মাণৰ ধন মন কৰক এই দৃশ্যলৈ কোটিটকীয়া পকীপথৰ অৱস্থা চাওক পথৰ শিল নহয় যেন চোতালৰ ধানহে চপাইছে এওঁলোকে গহপুৰৰ লোহিত মুখৰ পৰা কামদেৱাল সংযোগী প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ চোৱা নিৰ্মাণৰ 36 ঘণ্টাৰ পিছতেই তৰপে এৰাই গৈছে 1,07 লাখ টকা ব্যয়েৰে গড়কাপ্তানি বিভাগে পথ চোৱাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল কিন্তু পথৰ এনে দুৰৱস্থা দেখি ৰাইজৰ মুখত হৰি এটা বৰি উঠাই দিলে গোটেইখিনি উঠি আহে এতিয়া আপোনাৰ আলকাটাৰ দিছে নে দিয়াই নাই তাত ধৰিব নোৱাৰে আলকাটাৰ আৰু ইল লগাই পেলাই যিটো দিছে একোৱে খোৱা নাই মানে এইটো বৰিয়ে মোহাৰে এইটো কি লাৰুমুৰি নিচিনা বনাব পৰা হৈছে আপোনালোকে নিজে চাওক ইফালে এই দৃশ্য গোলকগঞ্জৰ পকীপথ নিৰ্মাণৰ নামত ইয়াতো সংঘটিত হৈছে পৰ্বত সম দুৰ্নীতি আগমনিৰ পৰা ভাগডুবিলৈ যোৱা এই পকীপথৰ বাবে আবণ্টন দিয়া হৈছিল 38 লাখ টকা কিন্তু পথ নিৰ্মাণ কৰি ঠিকাদাৰ বাবু ঘৰ চাগৈ নাপালেগৈ বখলে এৰাই থাকিল লাখ টকীয়া পকীপথৰ ব্লেক টপিক সেয়ে দুৰ্নীতিৰ তদন্ত বিচাৰি ৰাইজে বন্ধ কৰি দিলে পথৰ বাকী অংশৰ কাম যিটো ৰিপেয়াৰিং কাম কৰি আছে আগতকৈ ৰাস্তাটো ডাউন কৰি আছে আৰু ৰাস্তাটো যিটো মাটি আছে মাটিবোৰ চাফা নকৰাকে মানে পিছ কৰি আছে আৰু যিটো তেল মাৰি আছে তেলত বোলে 1 লিটাৰ ড্ৰামত বোলে 2 লিটাৰ পানী দিব লাগে ৰাস্তাটো যিটো কাম যিখিনি এতিয়ালৈকে কৰিছে অকৰা বকৰা হৈ আছে ৰোলাৰটো ভালদৰে হোৱা নাই মাটিৰ ওপৰত যে তেলটো মাৰিছে তেলটো তো মাটিৰ লগত চিটিঙে হোৱা নাই তাৰ কাৰণে তো চপৰা হৈ উঠি আছে এফালে দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত জেহাদ ঘোষণা আনফালে দুৰ্নীতিৰ বোকাত লুটুৰি পুটুৰি চৰকাৰৰে একাংশ লোভীয়া ঠিকাদাৰ অথবা অভিযন্তা যাৰ একমাত্ৰ লক্ষ্য উন্নয়নৰ ধন লুটিপুটি খোৱা গহপুৰৰ পৰা নৱজিৎ শইকীয়া আৰু গোলকগঞ্জৰ